পিছত ৰাতিপুৱা 10 বজাত সোমালোঁ আমি গোটেইকেইজনে ষ্টাফ সোমাই কিনে দেখিলোঁ যে পিছফালৰ যিটো দৰ্জা আছে পিছফালৰ দৰ্জাৰে আপোনাৰ চোৰৰ এণ্ট্ৰি হৈছে তাৰ লগতে আপোনাৰ তেওঁলোকৰ মেইন টাৰ্গেট আছিলে আপোনাৰ লকাৰটো যিটো কেছ থোৱা লকাৰটো তাতে তেওঁলোকে যিমান পাৰে চেষ্টা কৰিছে লকাৰটো ভাঙিবলৈ লকাৰৰ হেণ্ডেলটো তেওঁলোকে মেইনলি ভাঙিছে কিন্তু লকাৰটো যিহেতু ডাবল লক থাকে গতিকে তেওঁলোকে লকাৰটো হেৰি কৰিব পৰা নাই লকাৰৰ ভিতৰৰ বস্তুত হাত দিব পৰা নাই গতিকে আৰু তেওঁলোকে লকাৰৰ লকাৰৰ চাবি বিচাৰিছিলে চাবি বিচাৰি গোটেই ডকুমেণ্টবিলাক যিমানখিনি আমাৰ ডকুমেণ্ট নথিপত্ৰবিলাক থাকে গডৰেজ হওক বা সন্মুখৰ হেৰিত চেল্ফত যিবিলাক থাকে সেইবিলাক তেওঁলোকে অলপ খেলি মেলি কৰিছে গতিকে বাকী এতিয়া বৰ্তমান আমি এটাই পাইছোঁ যে CC কেমেৰা যিটো DVR বুলি কয় DVRটো মিচিং আছে গতিকে বাকী আৰু আমাৰ ব্ৰাঞ্চৰ ফালৰ পৰা একো এতিয়ালৈ বৰ্তমান মুহূৰ্তলৈ কোনো ধৰণৰ বস্তু আমি মিচিং পোৱা নাই আমি FIR কৰা হৈছে তেওঁলোকৰ ফালৰ পৰাও পুলিচৰ ফালৰ পৰা তেওঁলোকৰ যথেষ্টখিনি বিষয়াবৰ্গ আহিছে আহি তেওঁলোকে নিৰীক্ষণ কৰিলে গতিকে ভৱিষ্যতৰ যি হেৰি হ'ব ইনভেষ্টিগেশ্যন হ'ব তাৰ বাবে তেওঁলোকে আশ্বাস দিলে যে আমাৰ ব্ৰাঞ্চৰ হেৰিখিনি তেওঁলোকে চাই দিব আৰু লগতে আমাকো যিমানখিনি পাৰোঁ আমাক তেওঁলোকক সহায় সহযোগিতা কৰিব ক'লে গতিকে এইখিনি আৰু আজিৰ তাৰিখত আমি এইখিনি বস্তু দেখা পালোঁ আৰু যে দুদিন বন্ধ আছিলে মেইনলি আপোনাৰ 4th Saturday গতিকে ছেটাৰডেটো বন্ধ থাকিলে আৰু ছানডে এই দুদিনতে আমি হোৱা বুলি ভাবিছোঁ এই যি চুৰিকাণ্ড হৈছে গতিকে চুৰিৰ মেইনলি তেওঁলোকৰ চেষ্টাটো হৈছে বুলি ভাবোঁ চুৰি বিশেষ একো কৰিব নোৱাৰিলে খালি DVRটো নিছে গতিকে আমি সেইখিনি আপোনালোকক জনালোঁ আৰু আজি চিঠিলা ব্ৰাঞ্চৰ পৰা মই ব্ৰাঞ্চ মেনেজাৰ নৱজ্যোতি শইকীয়া ধন্যবাদ লকাৰত ঢুকছে লকাৰ হৈছে